বিবেকে সদায় এনেকৈ লগ কৰিবলৈ মাতিলে ইমান দেৰি কৰে সি। কিনো ক'ত কৰি থাকে জানো। ইমান ইম্পৰ্টেণ্ট কথা এটা পাতিবলৈ মই তাইক মাতিলোঁ, এতিয়ালৈকে আহিয়ে পোৱাহি নাই। মই ইয়াত ৰৈ থকা আধা ঘণ্টা হৈ গ'ল। নাই, তাৰ চাহটোৱে দেখিবলৈ নাই। সি চাগে ক'ত কি কৰি আছে তাৰো ঠিক নাই। ই কোনো দিনেই কাম এটা সময়ত কৰিব নোৱাৰে। বৰ খং উঠে ইয়ালৈ মোৰ। পাহি, তুমি অহা বহুত দেৰি হ'ল নেকি? তো আধা ঘণ্টাতকৈ মোৰ ওপৰত হৈ গ'ল। ইমান দেৰি কি কৰি আছিলা? মই ফোন কৰিছোঁ ইম্পৰ্টেণ্ট কথা পাতিবলৈ। তুমি ঘৰতনো কি কৰি আছিলা? পাহি, তুমি দেখোন আমাৰ ঘৰৰ কথা সকলো জানা। আমি কিমান দুখীয়া মানুহ, কেনেকৈ চলি আছো, কি কৰি আছো, এইবিলাক সকলো জানা দেখোন। তথাপিও তুমি এনেকৈ কিয় কৈছা? ঘৰৰে কাচকল এথোকা আছিল, বজাৰত বেচিবলৈ গৈছিলোঁ। সেইকেইটা বেচিহে মই পইচা লৈ পেলাই এই টাউনলৈ আহিব পাৰিছোঁ। কোৱাচোন এতিয়া কি কথাত মাতিছিলা তুমি? বিবেক, তুমি আমাৰ সম্পৰ্কটো এনেদৰে ৰাখিবা নে আগুৱাই নিবা? মোৰ ঘৰত দৰা ওলাইছে। মাহঁতে মোৰ বিয়াৰ ঠিক কৰিব, কিন্তু মই কৈ দিছোঁ মোক পলুৱাই নিলে পলুৱাই নিয়া, নহ'লে মোক পাহৰি যাবা। পাহি, এয়া তুমি কি কৈছা? মই তোমাক পাহৰিবলৈ ভাল পাইছিলোঁ নেকি? আৰু তুমিও মোক পাহৰিবৰ বাবে ভাল পাইছিলা নেকি? অলপমানটো সময় দিয়া, মই ঘৰ দুৱাৰখন অকণমান ঠিক ঠাক কৰি লওঁ। আমি দুখীয়া মানুহ, আমাৰ ঘৰ দুৱাৰ ইমান ভাল নহয়। তোমালোকৰ ঘৰ দুৱাৰ ইমান ধুনীয়া, আমাৰ ঘৰ দুৱাৰ তেনেকুৱা নহয় নহয়। অলপমানটো কিবা কিবি এটা কৰি লওঁ, তাৰ পাছত তোমাক মই লৈ যাম। তুমি সদায় এনেকৈ কোৱা। বাদ দিয়া ঘৰ চৰ ভাল কৰিবলৈ। যেনেকৈ আছে যি আছে তেনেকৈ মই চলিম নহয়। মই সেইটো এডজাষ্ট কৰি ল'ব পাৰিম। তুমি সেইবিলাক চিন্তা কৰিব নালাগে। মুঠতে তুমি মোক কেতিয়া পলুৱাই লৈ যাবা সেইটো কথা কোৱা। আহি, তুমি মাত্ৰ মোক দুদিন সময় দিয়া। মই দুদিনৰ ভিতৰতে কিবা এটা নিশ্চয় কৰিম। পাবা, কিন্তু দুদিনহে সময় বিচাৰিছা। তাতকৈ যদি বেছি সময় ল'বলৈ হয় নহয়, মোক আৰু তুমি নাপাবা। হ'ব দিয়া পাহি। মাজনী, ক'ত গৈছিলা তুমি? মানে দেউতা, লগৰ ছোৱালীৰ লগত ওলাই গৈছিলোঁ। মাজনী, তুমি ক'লৈ যোৱা, কি কৰা, এইবিলাক ক'বলৈ তুমি প্ৰয়োজনবোধ নকৰা নেকি আমাক? মায়ে চিন্তা কৰি আছে তুমি ক'ত গ'লা। তুমি ফোন এটা কৰি এটলিষ্ট ক'ব লাগে যে মই লগৰ ছোৱালীৰ লগত আছোঁ। তুমি সেইকণো কি পাহৰি গৈছা নেকি? তোমাৰ চিন্তাত মা সেয়া মাথা ঘূৰাই পৰি গৈছে। আৰু তুমি এবাৰো চিন্তা নকৰা নেকি আমাৰ দুটা কথা? আগলৈ নে পাছলৈ নে তুমি আমাৰ একমাত্ৰ সন্তান। তুমিও যদি তেনেকুৱা কৰা কেনেকুৱা হ'ব বাৰু মাজনী? তুমি য'ত যোৱা আজিৰ পৰা কৈ থৈ যাবা। আৰু শুনা, তোমাক চাবলৈ এজন ল'ৰা আহিব, মানে মোৰ লগৰেই হয় দিয়াচোন। ল'ৰাটো বৰ ভাল, সি বিদেশত থাকে। কাইলৈ বা পৰহিলৈ আহিব। তুমি যাতে ভালদৰে তাক মাত বোল কৰা, শুনিলা নহয়? হ'ব দিয়া। এইকেইদিন লগৰ ছোৱালীৰ লগত ঘূৰা পকাটো অকণমান বন্ধ কৰা। ছোৱালীজনী যে ইমান চকুৰ প্ৰচাৰতে ডাঙৰ হৈ গ'ল, ভাবিবই নোৱাৰো। লোকৰ এখন ঘৰলৈ উলিয়াই দিব পৰা হৈ গ'ল। সিদিনা জন্ম হোৱাৰ কথা মনতেই আছে। আজি তাইক লোকৰ এখন ঘৰলৈ উলিয়াই দিব পৰা হৈ গ'ল। বেয়াও লাগে ছোৱালীজনীক বিয়া দিলে আমি দুটা বাৰু কেনেকৈ থাকিম? মুঠতে তাইক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰিলেই আমাৰ দুটা মনটো শান্তি লাগিব। কি হ'ল মাধৱী, তুমি যে ইমান জোৰত মাতিলা, কি হ'ল? আমাৰ মাজনীয়ে ফোন কৰিছে। তাই বোলে কোনোবা গাঁৱৰ ল'ৰা এটালৈ পলাই গ'ল। কি বকিবলৈ ধৰিছা তুমি? তোমাৰ কাট ঠিকে আছে নে নাই? তাই ফোন মাৰি আছিলে। মই ফোনটো ৰিচিভ কৰাৰ লগে লগে তাই মোক ক'লে মোৰ গামো ঠিকে আছে। মোক আকৌ আপুনি কিয় গালি পাৰিছে? মই তেতিয়াই তোমাক সতৰ্ক কৰি দিছিলো যে এই বাহিৰলৈ যোৱা আৰু বান্ধৱীৰ লগত হলি গলিটো অলপমান বেছি হৈছে। তুমি তাইৰ ওপৰত চকু ৰাখিবা। মই দিনৰ দিনটো ঘৰত নাথাকো, তাই কলৈ যায় কি কৰে তুমি এইবিলাক অকণমান চকু ৰাখিব নোৱাৰিলা নেকি? এতিয়া এইবিলাক কথা মোক শুনাবলৈ আহিছা? ক'ৰ ল'ৰালৈ গ'ল, কি কথা, কেনেকুৱা বা ঘৰখন, সেইটো হ'লে মানে কেনেকৈ গম পাম? তাই আমাৰ সকলো মান সন্মান নাক চাক কাটি মেলি থৈ গুচি গ'ল। এনেকুৱা ছোৱালী থকাতকৈ নথকাই ভাল আছিলে। মইনো কি কৰিম? তাইক মই ক'লেও তাই নুবুজে, তাই নুশুনে। আপোনাৰ ছোৱালী কম বুলি ভাবিছে নেকি? আপুনি যোৱাৰ পাছতে তাই মোক কৈ পেলাই ওলাই যায়। মই কওঁ দেউতাই বেয়া পায়, তই এইবিলাক কাম নকৰিবি, তই নাযাবিচোন ওলাই। তাই নুশুনে। মই কি কৰিব লাগে? ভাল হৈছে আপুনিহে নিজৰ মূৰৰ ওপৰত তাইক তুলি লৈছিলে। মোক এতিয়া শুনাবলৈ কিয় আহিছে? মই কওঁ আপুনি এইবিলাক লাই নিদিব, এইবিলাক নকৰিব, আমুকটো নকৰিব, তামুকটো নকৰিব, কিন্তু আপুনি মোৰ কথা আজিলৈকে শুনিলেনে? একো এটা কথাই গুৰুত্ব নিদিলে। এতিয়া আকৌ মোক কথা শুনাবলৈ কিয় আহিছে? এইবিলাক সকলো তোমাৰ পৰাই হৈছে। তুমি যদি ছোৱালীজনীক অকণমান গুৰুত্ব দিলা হয়, তাই আজি এনেকুৱা কেতিয়াও নকৰিলেহেঁতেন। মই এতিয়া মোৰ লগৰটোৰ আগত কি বুলি ক'ব পাৰো? সিহঁতে কাইলৈ মোৰ ছোৱালীক চাবলৈ অহা কথা আছিলে। এতিয়া মই কি বুলি ফোন কৰো বাৰু? হ'ব দিয়কচোন, খং নকৰিব। খং নকৰি কি বৰ ভোজ পাতিব লাগে নেকি যি ছোৱালী পলাই গ'ল বুলি?
মোক গালি পাৰিবলৈ দেখে মোৰহে ছোৱালী তেওঁ ছোৱালী নহয় যেনিবা তেওঁহে লাই দি মূৰৰ ওপৰত উঠালে আজি আমুকটো নাই কাইলৈ তামুকটো নাই বুলি ক'লে পইচা দিয়ে আনি ল'বা মাজনী আমুক কৰিবা তামুক কৰিবা বাহিৰত অলপমান ফুৰা চুকা কৰিব লাগে এইবিলাক কৈ ছোৱালীজনীক ধ্বংসৰ পথলৈ তেওঁহে আগবঢ়াই দিছিলে মইতো দিয়া নাছিলো সেইকণ সময়ত মই কোৱাৰ বাবে মোকো গালি পাৰিছিলে এতিয়া ছোৱালীজনী পলাই যোৱাৰ ক্ষেত্ৰত মোক গালি পাৰিছে মইহে যেনিবা সেই পলাই যোৱাৰ ক্ষেত্ৰত তাইক মইহে সহায় কৰিছো তেনেকুৱাহে ক'লে যেনিবা হা মই একো নাজানোৱে কি কৰে কি মেলে সকলো বাপেক যি কি মিলি পেলাই কৰি থাকে কিন্তু এতিয়া মোকহে সকলোবিলাক কথা শুনাবলৈ আহে হা নিজৰ ছোৱালীজনীক মূৰৰ ওপৰত তুলি লৈ পেলাই এতিয়া পাইছে ল'ৰাই ফোন কৰিছে ছোৱালী এজনী বোলে লৈ আহিছে ঘৰলৈ বোৱাৰী কৰি মই এতিয়া কি কৰিম বাৰু ঘৰখন হৈছে এখোটালি যেনে তেনে দুইটা মানুহ সোমাই আছিলোঁ এতিয়া বাৰু সেই বোৱাৰীজনী আনি পেলাই ক'ত ৰাখিব কি কৰিব এসাঁজ খাই এসাঁজ লঘোণে থাকোঁ তেনেকুৱা এখন ঘৰলৈ বাৰু সেই ধনী ঘৰৰ ছোৱালীজনী সি পলুৱাই লৈ আহিব লাগেনে বাৰু হা মই এতিয়া কি কৰিম বাৰু মোৰ একো কৰিবলৈ মনলৈ অহাই নাই মই কি কৰোঁ কি নকৰোঁ লাগিছে আকৌ ইমান ধনী ঘৰৰ ছোৱালীজনী মাক বাপেকে যদি গম পাইছে আৰু পুলিচত দি দিলেহে হ'ল আৰু তেতিয়াহে মৰিলোঁ আৰু কিমান যে কি হ'বগৈ এইবোৰ ভাবিয়েই পোৱা নাই এইবিলাক ভাবিলে মোৰ প্ৰেছাৰহে উঠিব নাই মই এইবিলাক ভাবিব নোৱাৰোঁ কি কৰে সি কৰি থাকিব মুঠতে জেললৈ যায় ক'লৈ যায় সিয়ে যাব কিয় আনিব লাগে ধনী ঘৰৰ ছোৱালীজনী এই দুখীয়া ঘৰত বোৱাৰী কৰি পেলাই হা ছোৱালীজনী ঘৰখনলৈ বোৱাৰী কৰি আনিছে তাইক নতুনকৈ কাপোৰ এসাঁজ দিবলৈ মোৰ হাতত এতিয়া কাপোৰ এসাঁজো নাই মোৰ আগৰ পুৰণা কাপোৰবিলাককে আছে সেইবিলাককে দিব লাগিব সেইবোৰ তাকো ফাটি চিটি অৱস্থাই নাই হাতত টকা এটাও নাই যে নতুন কাপোৰ এযোৰ কিনি আনি পেলাই বোৱাৰীজনীক পিন্ধাই পেলাই ঘৰখনত সোমোৱাবলৈ ইমান দৰিদ্ৰৰ ঘৰলৈ বাৰু ধনী ঘৰৰ ছোৱালীজনী লৈ আহিব লাগে নেকি তাই আহোঁ বুলি ক'লেই আনিব লাগে নেকি ইও অকণো ভাবি নাচালে হা নিজে খাবলৈ নাই এতিয়া আৰু এটা গোটাই লৈছে পাবি নহয় চটুকাটো মা মই যে তোমাক কৈছিলো মই কইনা লৈ গৈ আছো তুমি চাকি ধূপ ৰেডি কৰি থোৱা তুমি যে একোৱেই নকৰিলা ক'ৰ পৰানো কৰিবি চাকি জ্বলাবলৈও মিঠাতেল অকণো ঘৰত নাই দেখোন তুমি মোক কালিয়ে ক'ব লাগিছিলে তুমি মোক কিয় নকলা হ'ব দে এতিয়া ভিতৰলৈ সোমাই আহিলি নহয় হ'ব দে একো নহয় আহি এয়া মোৰ মা হাই আণ্টি আহি মাক হাই আণ্টি বুলি নকয় নহয় ভৰি চুই পেলাই সেৱা কৰে হয় নেকি মই আকৌ এইবোৰ নাজানো দেই মা তাই টাউনৰ ধনী ঘৰৰ ছোৱালী যে এইবিলাক সেইকাৰণে নাজানে তুমি আকৌ তাইক ভুল নুবুজিবা হ'ব দে মই বুজি পাইছো কিন্তু গাঁৱৰ মানুহ আহিলে আকৌ এনেকৈ ক'বলৈ মানা কৰিবি মই শিকাই বুজাই ল'ম বাৰু আৰু এটা কথা এইবিলাক ড্ৰেছ আকৌ আমাৰ ইয়াত নিপিন্ধে আকৌ চাদৰ মেখেলা পিন্ধিব লাগিব কাৰণ আমি গাঁৱৰ মানুহ যে আমি গাঁৱত চাদৰ মেখেলা পিন্ধি থাকোঁ হ'ব দিয়া মা মই তাইক সকলো বুজাই দিম আৰু তাই বুজি পাই নহয় মা আপুনি যেনেকৈ মোক থাকিবলৈ দিয়ে মই তেনেকৈ থাকিম কিন্তু এটা কথা আপুনি মোক প্ৰমিছ কৰিব লাগিব যে আপুনি মোক সদায় চাদৰ মেখেলাযোৰ পিন্ধাই দিব লাগিব কাৰণ মোৰ চাদৰ মেখেলা পিন্ধা অভ্যাস নাই যে হ'ব দিয়া মাজনী মই তোমাক পিন্ধাই দিম তুমি অকণো চিন্তা নকৰিবা মা ইমান লেতেৰা কাপোৰবিলাক মোক পিন্ধিবলৈ যে দিছে মই ইমান লেতেৰা কাপোৰবোৰ পিন্ধিব নোৱাৰোঁ এইকেইদিন অকল লেতেৰা কাপোৰকে পিন্ধি আছোঁ গাঁৱৰ সকলো মানুহে মোক চাইছে কিয় চাইছে মা মই ইমান লেতেৰা কাপোৰ পিন্ধা মোৰ অভ্যাস নাই নতুন কাপোৰ কেইযোৰমান আপোনাৰ ল'ৰাক আনি দিবলৈ কওকচোন মাজনী আমি দুখীয়া মানুহ আমি এনেকৈয়ে কাপোৰ কানি পিন্ধিব লাগিব নতুন কাপোৰ আনিবলৈ আমাৰ হাতত ফুটা কৰি এটাও নাই হ'ব দিয়া দুদিনমানৰ পাছত তোমাক ভাল কাপোৰ এযোৰ আনি দিব তুমি চিন্তা নকৰিবা এতিয়ালৈকে তুমি এই দুযোৰ কাপোৰেই পিন্ধি থাকিব লাগিব হ'ব দিয়ক মা কিন্তু মোৰ এনেকুৱা কাপোৰ পিন্ধিলে গাবোৰ বৰ খজুৱাই মাজনী তুমি ধনী ঘৰৰ ছোৱালী তোমাৰ দেউতা বহুত ধনী তুমি সদায় সদায় নতুন কাপোৰ পিন্ধিলেও তোমাৰ একো নাযায় কিন্তু আমি আকৌ দুখীয়া ঘৰৰ মানুহ আমি সদায় নতুন কাপোৰ পিন্ধিব নোৱাৰোঁ নহয় থকা কেইযোৰকে ধুই পখালি ধুনীয়া কৰি নতুন বুলি পিন্ধোঁ আৰু আমি কাপোৰ আনিলে আমাৰ খাবলৈ নহয় আৰু খালে কাপোৰ আনিবলৈ নহয় আৰু কেতিয়াবা লঘোণেও থাকিব লাগে বুজিলা এতিয়া তুমিও আমাৰ দৰেই জীৱন কটাব লাগিব তুমিও এইবিলাক শিকিব লাগিব মাজনী হয় নেকি মা হ'ব দিয়ক মই লাহে লাহে শিকি যাম আপুনি চিন্তা নকৰিব মই আকৌ পাহৰিয়ে গৈছিলোঁ মাজনী তুমি বিবেকৰ আগত এইবিলাক নক'বা এইবিলাক ক'লে সি মনত বৰ কষ্ট পাব হ'ব দিয়ক মা মই এইবিলাক বিবেকৰ আগত কেতিয়াও নকওঁ মই যেনেকৈ চলিবলৈ আহিছোঁ তেনেকৈ চলিম আৰু যেনেকৈ থাকিম আপোনালোক যেনেকৈ থাকে ময়ো তেনেকৈ থাকিম চিন্তা নকৰিব মা আই দেহি
বোৱাৰীজনীলৈ বেয়াই লাগে পাই। ইমান ধনী ঘৰৰ ছোৱালী হৈও আমাৰ দৰে যে দুখীয়া মানুহৰ ঘৰত জীৱন কটাবলৈ আহিছে, মই সেইটো ভাবি আচৰিত হৈ গৈছোঁ। বিবেকৰ দৰে একো নথকা ল'ৰা এটালৈ যে তাই ইমান ধনী ঘৰৰ ছোৱালীজনী আহিছে, এতিয়া কি যে হ'ব আৰু। আমাৰ কথাবিলাক যে তাই বুজি পাইছে, সেইটোৱেই মই বহুত সুখী। পাহি, তুমি চাগে আহিবৰ দিন ধৰি আমাৰ ঘৰখন চাগে ভালকে চোৱাই নাই ন? আজিহে চাইছা চাগে, নহয়নে? আমাৰ ঘৰ ভগা চিগা। মই তোমাক আগতেও কৈছো, এতিয়াও কৈছো, এয়া দেখিলা নহয়? সেইকাৰণেই কৈছিলো তুমি মোৰ যোগ্য নহয় বুলি। বিবেক, তুমিনো কিয় তেনেকৈ কৈছা? মই তোমাৰ ঘৰ দুৱাৰ দেখি তোমাক ভাল পোৱা নাই নহয়। মই তোমাক সঁচা অন্তৰে ভাল পাইছোঁ, সেইবাবেইতো মই তোমালৈ পলাই আহিছোঁ। আৰু চোৱা, মই ইমান ধনী ঘৰৰ ছোৱালী হৈও তোমালৈ পলাই আহিছোঁ। কি কাৰণত? তোমাৰ মৰমৰ বাবে। আৰু তুমি সেইটো বুজি নাপাই তুমি মোক কি কথা কৈ আছা? নহয় অ, মোৰ মনটো বৰ দুখ লাগে। কাৰণ তুমি ইমান ধনী ঘৰৰ ছোৱালী হৈও তুমি যে আমাৰ লেখীয়া দুখীয়া ঘৰত মোলৈ আহিলা, সেইটোৱেই মোৰ বৰ দুখ লাগে। কাৰণ তুমি ঘৰত ইমান তোমালোকৰ কাম কৰা মানুহ দুনুৰ পৰা আদি কৰি সকলোখিনি আছে, যি লাগ বুলি কয় মুখৰ আগত দিয়েহি। কিন্তু আমাৰ ইয়াত একো এটা নকৰিলেও নহয়। ইফালে জুইত তুমি কিবা এটা বনাই খাওঁ বুলি ক'লেও জুইত বনাই খাব লাগে। মই আৰু ইমান যোগাৰ দিব পৰা নাই পাহি। তুমি বেয়া নেপাবা, কাৰণ তুমি ধনী ঘৰৰ ছোৱালী যে, সেইকাৰণে কৈছো। হ'ব দিয়া, তুমি আজিৰ পৰা এইষাৰ কথা আৰু মোৰ আগত নকবা। আজি মনটো ইমান দুখ লাগিছে। আজিৰ দিনটোতে মোৰ ছোৱালীজনীয়ে আমাক অকলশৰীয়া কৰি থৈ সেই গাঁৱৰ দুখীয়া ল'ৰাটোলৈ পলাই গৈছিলে। সঁচাকৈ আজিৰ দিনটো কিবা অভিশপ্ত দিন দৰেই লাগিছে মোৰ। ৰাতিপুৱাৰ পৰা নেযাই নোপোৱাই লাগিছে। আজি তাইৰ স্মৃতিবোৰে মোক বৰ আমনি কৰিছে। তাইলৈ আজি বৰকৈ মনত পৰিছে। তাইক এবাৰ যদি দেখিবলৈ পালোহেঁতেন। তাই বা কেনেকুৱা ঘৰত আছে, কি কৰি আছে, কিবা খাবলৈ পাইছেই নে নাই পোৱাই নে, ল'ৰাটোৱে বা কি কৰে, ঘৰখনৰ মানুহ বা কিমান, তাইক মৰম কৰেই নে নকৰেই নে, সেইবিলাক মনলৈ আহি থাকে। কিন্তু এইবিলাক কথা মই কম কাক? কোনে শুনিব মোৰ মনৰ কথা? মাক যে, সেইকাৰণে মনৰ কথাবিলাক কাকোৱেই ক'ব নোৱাৰো। মনৰ ভিতৰতে দহি পুহি থাকে। বাপেকক ক'বলৈ হ'লে আয়ো, বাপেকে দিবহে ভালকে মচলাটো। সেইকাৰণে কাৰো আগতেই মই ক'ব নোৱাৰো এইবিলাক কথা। মই ভগৱানক সদায় ৰাতিপুৱা গধূলি এটাই প্ৰাৰ্থনা কৰোঁ, আমাৰ ছোৱালীজনীক যাতে ভালদৰে ৰাখক, হাঁহি ফূৰ্তি সুখেৰে ৰাখক। মই এইটোৱেই বিচাৰোঁ। পাহি, আজি আমাৰ বিয়াৰ এবছৰ হ'ল। মই তোমাক ক'লোৱে না, আজি এবছৰ হ'ল। এই এবছৰ দিন ধৰি মই তোমাক কি দিব পাৰিছো, কি দিব পৰা নাই, সেইটো তুমিহে জানিবা আৰু। কাৰণ দেখিছাই মই কিমান দুখীয়া। কিবা এটা বেছি নেখালে, কিবা এটা নেবেচিলে ঘৰখনেই নচলে। কামলৈ নগ'লে ঘৰখনেই নচলে। আকৌ খাবলৈ চিন্তা নকৰিলেও নহয়। যদি পিন্ধিবলৈ লওঁ খাবলৈ নহয়, খাবলৈ ল'লে পিন্ধিবলৈ নহয়। তেনেকৈ আৰু টনাটনিকৈ চলি আছো। তুমিতো এই এবছৰ দিন আমাৰ ঘৰত থাকি সকলো বুজি পালা। আজি এই দিনটোতো মই তোমাৰ হাতত একো এটাই দিব নোৱাৰিলো। মাথো দিব পাৰিলো মৰম, আৰু একোৱেই দিব নোৱাৰিলো তোমাক মই। মোক ক্ষমা কৰি দিবা তুমি। ইমানেই মই দুখীয়া। মই তোমাক দামী দামী গিফ্ট আনি দিব পৰা নাই, সেইটো সঁচা। কিন্তু মই তোমাক কোনো দিনেই দুখত পৰিবলৈ নিদিওঁ। মই সদায় তোমাক মৰমেৰে আঁকোৱালি ৰাখিম। তুমি সেইটো চিন্তা নকৰিবা। তোমাৰ বাবে মোৰ মৰম কেতিয়াও শেষ নহয়। হ'ব দিয়া বিবেক, কিয়নো তুমি তেনেকৈ কৈছা? মানুহৰ দামী গিফ্ট এইবিলাক একোৱেই নহয়। টকা পইচা মানুহৰ এইবিলাক একোৱেই নহয়। যদি মানুহৰ মাজত মৰম, চেনেহ, বিশ্বাস, ভালপোৱা এইবিলাক যদি নাথাকে, মানুহৰ টকা পইচা থাকিও একো লাভ নাই। তুমি মোক বহুত সুখত ৰাখিছা। তুমি মোক যিমান মৰম দিছা আন কোনেও দিব নোৱাৰে। আৰু তুমিতো মোক তাতোতকৈ ডাঙৰ এটা উপহাৰ দিছা। তুমি সেইটো পাহৰিলাই নেকি? আৰু দেখোন দুদিনমানৰ পিছত আমাৰ
ওচৰলৈ মানে এতিয়া আমি দুজন হৈ আছোঁ আৰু দুদিনমানৰ পিছত আমি দেখোন তিনিজন হ'ম। সেইটো উপহাৰ কি কম উপহাৰ নেকি? বহুত ডাঙৰ উপহাৰ। ভগৱানে সেইটো উপহাৰ আমাক দিছে, তাতকৈ আৰু মোক ডাঙৰ উপহাৰ একো নালাগে। হ'ব দিয়া, তুমি যে সেইটো বুজি পাইছা পাহি, মোৰ কাৰণে বহুত সুখৰ কথা। এনেদৰেই সিহঁতৰ দিনবোৰ পাৰ হ'ল আৰু সিহঁতৰ মাজলৈ এজনী কণমানি ধুনীয়া পৰী আহিলে। আপোনালোকে কি বিচাৰি আহিছে? পইচা লাগে নে চাউল পাত লাগে? আপোনালোকৰ হাত ভৰি দেখোন ভগৱানে দিছেই, তথাপিতো লোকৰ ঘৰে ঘৰে খুজি মাগি কিয় খাই থাকে বাৰু? এই অকণমানি ছোৱালীজনীকো লৈ আহিছে ইমান ৰ'দত, ইমান ধুনীয়া মৰম লগা ছোৱালীজনী। আপোনালোকে তাইকো এৰা নাই আৰু দেই খুজিবলৈ আনিবলৈ। মা, তুমি আমাক চিনি পোৱা নাই নেকি? মই তোমালোকৰ মাজনী। কোন মাজনী? ঐ ছোৱালী, তই মোক যে কৈছ তই মোৰ মাজনী, কথা অকণমান ভালকে কবি বুজিলি? আৰু তহঁতৰ গাবিলাক ইমান গোন্ধাইছে, যা ইয়াৰ পৰা দেই। একেবাৰে ইমান লেতেৰা পেতেৰা কাপোৰ পিন্ধি আহিছ, মুঠতে আৰু মানুহে দেখিলে কি বুলি ভাবিব? যা যা ইয়াৰ পৰা যা দেই। মোৰ ঘৰৰ গেটৰ বাহিৰ হ আৰু নেক্সট টাইম ইয়ালৈ কেতিয়াও নাহিবি। যা বুলি কৈছোঁ, যা। মোৰ মাজনী হয়, কথা ক'বলৈ আহিছে ইমান বেয়া, ইমান লেতেৰা কাপোৰ কানি পিন্ধি মোৰ মাজনী কেতিয়াও নাহে মোৰ ওচৰলৈ। আইতা, তুমি তেনেকৈ কিয় কৈছা? তুমিচোন মোৰ আইতা নহয় জানো? ঐ, তোৰ জীয়েৰে যে মোক আইতা বুলি মাতিছে, মই কোনফালৰ পৰা তোৰ আইতা হয়? হা? তহঁত ইমান দুখীয়া মানুহ আৰু মই ইমান ধনী মানুহ, দেখা নাই নেকি? তহঁত কোনটো ফালৰ পৰা মোৰ যি যোৱা হয় অ'? আৰু এই ছোৱালীজনীয়ে মোক যে আইতা বুলি মাতিছে, মই কোনফালৰ পৰা তাই আইতা হয়? ঐ ছোৱালী, কাণ খুলি শুনি ল, মোক আইতা বুলি নামাতিবি, মই তোৰ আইতা নহয়। মা, তুমি মোক সঁচাকৈ কোৱাচোন, তুমি মোক বাৰু চিনি পোৱা নাইনে, নাই অচিনাকিৰ ভাও ধৰিছা এইটো দেখি পেলাই? কিয় ভাও ধৰিব? তোৰ লিখীয়া এজনী ছোৱালী নহ'লেও হ'ব। তই ইমান দুখীয়া ঘৰলৈ বিয়া হৈছ বুলি মই ভবাই নাছিলো। যা ইয়াৰ পৰা, আমাৰ ঘৰৰ পৰা যা দেই সোনকালে। আৰু ইমান লেতেৰা পেতেৰা কাপোৰ কানি পিন্ধি আৰু লগত এইটোলৈ বিয়া হৈছ তই। যা যা যা, আমাৰ ঘৰৰ পৰা যা। আমাৰ কোনো মাজনী নাছিলে আৰু তোৰ এই অকণমানিজনীকো ভিক্ষা খুজিবলৈ এতিয়াৰ পৰাই লগাই দিলি। অ' চৰি, পাহৰিছিলি। তই যে এটা সাধাৰণ দুখীয়া মানুহৰ ল'ৰালৈ বিয়া হৈছ, সেইটো কথা মই পাহৰিলোৱেই। নেখাই নবৈ ইমান ক্ষীণালি যে তই, ক'লাও পৰি গলি। আৰু আগতে দেখোন এইখন ঘৰত তই একেবাৰে ৰ'দত ওলাবলৈ বৰকৈ মনেই নকৰ। এতিয়া চাগে লোকৰ ঘৰে ঘৰে হাজিৰা কৰি কৰি এইটো চেহেৰা বনাই পেলালি। পিছে খোৱা বোৱা ঠিকমতেও নহয় চাগে, নহয়নে? এই ক'তনো হ'ব আৰু, দুখীয়া ঘৰ আৰু ক'তনো তই ইমান ভাল বস্তু খাবলৈ পাবি? এসাঁজ খাই চাগে এসাঁজ লঘোণেই থাক। এতিয়া তোৰ লগত খুজিবলৈ তই এতিয়া মানে ছোৱালীজনীকো লৈ আহিছ। দেউতা, তুমি মোৰ মানুহজনক কিয় ইমান অপমান কৰিছা? তেওঁ দুখীয়া হ'ব পাৰে, তেওঁৰ মান সন্মান সকলোখিনি আছে আৰু তেওঁৰ আত্মসন্মান বোলা এটা বস্তু আছে। তেওঁ হয় লোকৰ ঘৰত দিন হাজিৰা কৰি মোক এদিনো কষ্ট নোহোৱাকৈ খুৱাই বুৱাই আছে। তুমি তেনেকৈ কিয় ক'বা দেউতা? তুমি লাগিলে আমাক খেদি দিয়া, তথাপিতো এনেকৈ মোৰ মানুহজনক কেতিয়াও নক'বা। তোৰ গাত লাগিছে? বা, বেছ সলনি হৈ গলি তই কিন্তু। দেউতা, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি ইমানো পৰি মৰা নহয় যে আপোনাৰ লোকৰ ঘৰত খুজি খামহি। তই ভিকহু, তই কাক দেউতা বুলি মাতিবলৈ আহিছ? হা? তই মোক দেউতা বুলি মাতিবলৈ আহিছ? মই তোৰ কোনফালৰ পৰা দেউতা হওঁ? হা? মোক চম্ভালি কথা কবি। খাবলৈ নেপোৱা ভিকহুৰ জাত কৰবাৰ মোৰ ঘৰত আহি খোজনীয়া খুজিবলৈ আহিছে। জানে নহয় মোৰ ছোৱালী ধনী ঘৰৰ ছোৱালী বুলি সি জানে নহয়। সেইকাৰণে এতিয়া নিজৰ জীয়েককো লৈ আহিছে খুজিবলৈ, আৰু নিজৰ মানুহজনীকো লৈ আহিছে মাক বাপেকৰ পৰা টকা সৰকাবলৈ। তহঁতৰ লেখীয়া দুখীয়া মানুহবিলাকক মই জানো, মই তহঁতৰ হাড়ে হিমজুৱে চিনি পাওঁ, বুজিলি? আৰু শুন, তহঁত এতিয়া মোৰ চকুৰ আগৰ পৰা যা বুলি কৈছো, যা। একেবাৰেই মোক দেখিবলৈ মন যোৱা নাই। আৰু তই মোক দেউতা বুলি মাতিবলৈ তই মোৰ হক কোন কচোন? হা? চিকিউৰিটি, ইহঁত তিনিওটাকে গেটৰ বাহিৰ কৰি দিয়া গতিয়াই। দেউতা বুলি মাতিবলৈ আহিছে, মোক চম্ভালি কথা কবি। দেউতা, ইমান দিনৰ মূৰত এইখন ঘৰলৈ মই আহিছোঁ। তুমি মোক মৰমেৰে আঁকোৱালি ল'বা বুলি ভাবিছিলোঁ, কিন্তু তুমি মোক সেইবোৰ নকৰি তুমি মোক মোৰ মানুহজনক ভিকহুৰ জাত বুলি হাঁহিছা। হয়, আমি খাবলৈ পিন্ধিবলৈ পোৱা নাই, কিন্তু আমাৰ মৰম কেতিয়াও অভাৱ নহয়। আমি দুয়ো সুখত আছোঁ। দেউতা,
তুমি জানো সুখত থাকিব পাৰিছা মোৰ অবিহনে? তুমি তেনেকৈ কিয় কৰিছা মোৰ মানুহজনক? মোৰ মানুহজন যেতিয়া তোমাৰ জোৱাই নহয় জানো? হাজাৰ ধন টকা পইচা থাকিলেও নেথাকিলেও তেওঁ তোমাৰ জোৱাই নহয় জানো? কিন্তু তুমি কিয় তেনেকৈ কৰিছা দেউতা? তই মনে মনে থাক, মোৰ মুখে মুখে উত্তৰ দিবলৈ নাহিবি। চিকিউৰিটি চিকিউৰিটি, ইহঁতক মই কৈছো নাই, বাহিৰলৈ গতিয়াই উলিয়াই দিয়া। দেউতা, হ'ব, চিকিউৰিটি আমাক নুলিয়ালেও হ'ব। আমি নিজে এইখন ঘৰৰ পৰা গুচি যাম। তুমি চিন্তা নকৰিবা। আৰু কোনো কালি তোমাৰ ছোৱালী তোমাৰ সন্মুখলৈ কেতিয়াও নাহে। ককা, অ' ককা, কিয় তুমি ইমান খং কৰিছা? তোমাৰ মোলৈও অলপো বেয়া লগা নাইনে? কিয় বেয়া লাগিব তোৰ? হা, কিয় বেয়া লাগিব? মই ইহঁতক ইমান বেয়াকে কোৱাৰ পাছতো ইহঁত মোৰ ঘৰত কি কৰিবলৈ আছে? হেৰি, মনে মনে থাককচোন। আপোনাৰ গা বেয়া হোৱাৰে পৰা ইহঁত দুয়োটাই যিমান আপোনাক খিয়াল ৰাখিছে, মই অকলে সিমানখিনি নোৱাৰিলোঁ হয়। ইমান শুশ্ৰূষা কৰিছে আপোনাক। আপুনি কিয় বাৰু তেনেকুৱা কৰিছে? আপোনাৰ নিজৰ ছোৱালীজনীক কিয় তেনেকুৱা কৰিছে বাৰু? হ'ব দিয়কচোন, তাইনো কি ভুল? তাইও আমাৰ নিজৰ সন্তান নহয় জানো? তেনেকৈনো কিয় কৈছে? তাই ভাল পোৱাটোলৈ গৈছে। তাই সুখী। তাইৰ সুখেই জানো আমাৰ সুখ নহয়? আপুনি কিয় তেনেকৈ কৈছে? চাওকচোন, আপোনাৰ গা বেয়াৰ কথা শুনি দুইটা আহি পেলাই হাজিৰ হৈছেহি। যিমান শুশ্ৰূষা কৰিছে মই দেখিয়েই বিচুতি। আপুনি ইমান বেয়াকৈ কোৱাৰ পাছতো চাওকচোন, দুইটাই যি আৰু জোঁৱাই কিমান শুশ্ৰূষা কৰিছে। হ'ব পাৰে জোঁৱাই দুখীয়া, কিন্তু তেওঁ মানৱীয়তা আৰু মৰম দেখি পেলাই, আপোনালৈ শ্ৰদ্ধা ভক্তি দেখি মই সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আৰু আপুনিও এইবিলাক পাহৰি যাওকচোন। যি হ'ল হ'ল আৰু। এইবিলাক মানুহে ধৰি থাকে জানো? মানুহৰ জীৱন দুদিনীয়া। এইবিলাক ধৰি থাকিলে নহয় আৰু চাওক, আমাৰ নাতিনীজনীৰ কথা শুনিলে আপুনি, কৈছোঁ নহয়, তাইক কথাই মোহিত কৰি পেলাব। আপুনি এইবিলাক কথা বাদ দিয়ক। এতিয়া আমি সকলোৱে মুঠতে একেলগ হোৱাৰহে কথা। কি তুমি সঁচাই কৈছা? মোৰ গা বেয়া কেইদিনত মোৰ মাজনী আৰু জোঁৱাই মোক প্ৰতিপাল কৰিছে? মই সেইদিনা ইমান বেয়াকৈ কোৱাৰ পাছতো তেওঁলোকে মোক আহি ইমান শুশ্ৰূষা কৰিছে? মই সঁচাকৈ বৰ বেয়া মানুহ। দেউতা, আপুনি বেয়া মানুহ নহয়, আপুনি বহুত ভাল মনৰ মানুহ। সেইদিনাখনি খঙতে যিটি ক'লে আৰু, সেইদে বুলি আমি ধৰি থকা নাই। নিজৰ দেউতাকে ল'ৰা ছোৱালীক বেয়াটো দেখিলে ক'বই দিয়াচোন। হয়, আপোনালোকৰ মাজনী আপোনালোকৰ একমাত্ৰ সন্তান আছিল, আৰু তাই এনেকুৱা ভুল কৰিলে আপোনাৰ নিশ্চয় খং উঠিব। সেইবাবে সেইদিনাখনি মনৰ দুখখিনি আপুনি আমাৰ ওপৰতেই আমাকেই ক'লে আৰু আমাকেই শুনালে। হ'ব দিয়ক, এতিয়া আপোনাৰ মনটো ভাল লাগিলে নহয়? আৰু চাওক, আপুনি গা বেয়াৰ পৰা উঠিছে, বেমাৰৰ পৰা উঠিছে। এতিয়া আৰু সেইবিলাক ভাবি চিন্তি একো লাভ নাই। আগৰ কথাবিলাক পাহৰি যাওক। মই দুখীয়া হ'ব পাৰোঁ, কিন্তু আপোনাৰ মাজনীক কোনো কালেই মই কষ্ট দিয়া নাই। তাইক এবাৰ সুধি চাওক, তাই মোৰ লগত কিমান সুখী। জোঁৱাই, তুমি সঁচাকৈ মহান। তুমি বহুত মহান। মই সেইদিনাখন ইমান বেয়াকৈ কোৱাৰ পাছতো তুমি মোক, হ'ব দিয়া, তোমাৰ দৰে এজন জোঁৱাই পাবলৈ ভাগ্য লাগিব। দেউতা, তুমি দুখতেই গালি পাৰিছা, মই বুজি পাইছোঁ। সেইদিনাখনি সেইকাৰণে মই আৰু বেছিকৈ কথা নক'লোঁ। মই ইয়াৰ পৰা গুচি গ'লোগৈ। এতিয়া তোমাৰ বেমাৰত আহিছোঁ নহয়। তুমি কিয় চিন্তা কৰিছা? তোমাক মই কেতিয়াও এৰি নিদিওঁ দেউতা। তুমি যেতিয়াই তোমাৰ মাজনীক কাষত বিচৰা তেতিয়াই পাবা। জোঁৱাই, মোক ক্ষমা কৰি দিবা। সঁচাকৈ তুমি বহুত মহান। তুমি মোক ক্ষমা কৰি দিব পাৰিবানে জোঁৱাই? দেউতা, আপুনিনো মোক কিয় ক্ষমা খুজি লাজ দিছে? মই আপোনাক কেতিয়াবাই ক্ষমা কৰি দিছোঁ। আৰু আপোনাক ক্ষমা নকৰা হ'লে আজি আপোনাৰ বেমাৰত মই কোনোদিনে কেতিয়াও নাহিলোহেঁতেন। যদি মই আপোনাক বেয়া পাই থাকিলোহেঁতেন। এতিয়া মই আপোনাক বেয়া পোৱা নাই নহয়। আৰু চাওক দেউতা, নিজৰ দেউতাকে জানো ল'ৰা ছোৱালীক ক্ষমা খোজে? এতিয়াও নোখোজে। হ'ব দিয়ক, সেইবিলাক পুৰণি কথা পাহৰি যাওক আৰু আকৌ আমি নতুনকৈ জীৱনবিলাক আৰম্ভ কৰোঁ। মানুহৰ জীৱন দুদিনীয়াহে। এই দুদিনতে আমি হাঁহি ফূৰ্তি কৰি যিমান পাৰোঁ সুখত থাকিবলৈ চেষ্টা কৰিম। হ'ব দিয়ক দেউতা, আগৰ কথা আৰু পাহৰি যাওক। জোঁৱাই, মোৰেই ভাল কপাল আৰু তোমাৰ লেখীয়া এজন জোঁৱাইক মই সাধি পাইছোঁ। হ'ব দিয়া, আগৰ কথা পাহৰি যাম বাৰু। কিন্তু এটা কথা, তুমি ইয়াতেই থাকিব লাগিব, কিন্তু ঘৰ জোঁৱাই হিচাপত নহয়, মোৰ নিজৰ ল'ৰাৰ দৰে থাকিব লাগিব। দেউতা,
তুমি আৰু মা এদিন মোৰ ঘৰখন চাই নাহাগে নেকি? যাম মাজনী যাম, কিয়নো নাযাম। তহঁতৰ ঘৰলৈ নগৈনো আৰু কাৰ ঘৰলৈ যাম?